হে গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল মোৰ বৰ্তমান ভাল বেয়া বুলি ক'ব পাৰে গুড মৰ্নিং আৰু অনামিকা ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ আজি বহুত দিনৰ মূৰত ব্লগ বনাবলৈ মানে মন গৈছে সেইকাৰণে ভিডিঅ'টো অন কৰি পেলাই ৰাতিপুৱা 6টা বজাতে মই ভিডিঅ'টো অন কৰি লৈছোঁ আপোনালোকক হয়তো মই আজি গোটেইখিনি শ্বেয়াৰ কৰিম কাৰণ মই আজি যিহেতুকে 31 আৰু লাষ্ট ডিচেম্বৰ এইটো বছৰটো মোৰতো বহুত বস্তু হেৰাই গৈছে মোৰ পৰা তো বহুত এটা দুখ লৈ জীয়াই আছোঁ কিন্তু তথাপি নতুন বছৰটো যাতে সকলোৰে ভালেই হওক মোৰো ভালেই হওক তাকে প্ৰাৰ্থনা কৰোঁ ভগৱানৰ আগত আৰু সেই ৰাতিপুৱাই ভিডিঅ'টো অন কৰি লৈছোঁ আৰু আপোনালোকক দেখাম দিনটো কি কৰোঁ কি নকৰোঁ গোটেইখিনি আৰু একেবাৰে শেষলৈকে চাই থাকিব আৰু লাষ্টত জনাবলৈ নাপাহৰিব যে মোৰ ভিডিঅ' চাই আপোনালোকক কেনে লাগে আৰু মোৰতো ভিডিঅ' আপোনালোকৰ মাজত কাৰো যোৱাই নাই কাৰণ মোৰ ভিডিঅ' তেনেকৈ একো শ্বেয়াৰ হোৱা নাই সেইকাৰণে যি নহওক মনটো গৈ আছে ভিডিঅ' বনাই আছোঁ দি আছোঁ বেলেগ সকলো আপোনালোকৰ সকলোৰ পৰা মই ব্লগ বনাব শিকিছোঁ যিহেতুকে তেনেকৈ ট্ৰাই কৰি আছোঁ আপোনালোকে যাতে মোক মৰম দিয়ে আশীৰ্বাদ কৰে তাকে তেওঁলোকৰ পৰা আৰু আপোনালোকে মোক বুজাই দিয়ক যে মই কেনেকুৱা দিব লাগে ভিডিঅ' বা কেনেকুৱা কি কৰিব লাগে কিন্তু কেমেৰাটো হাতত ধৰোঁহে কিন্তু ইমান এটা ক'বও নাজানো বাৰু তথাপিও ট্ৰাই কৰি আছোঁ চাই থাকক আৰু মই পিছপিনে দেখিছেনে গোটেই ফুলৰ টাববিলাক জেগা নাই বুলি কৈ আছিলোঁ এতিয়া এনেকৈ থৈ দিব লগা হৈছে অৱস্থা নাই যি নহওক কাৰণ আৰু এটা কথা আজি মোৰ দিনটো আচলতে বহুত এটা দুখৰে দিন যাব মানে হয়তো চাগে কাৰণ কিন্তু মই সদায় ৰাতিপুৱা শুই উঠিয়ে এটা স্মাইল দিওঁ দেই মানে মোৰ জীৱনত বহুত এটা স্মাইলটো ইম্পৰ্টেণ্ট মানুহৰ জীৱন আচলতে মোৰ জীৱনত বুলিয়ে নহয় আৰু মই সদায় স্মাইল দি পেলাই বিচনাৰ পৰা উঠোঁ আৰু সঁচাকৈ সেই স্মাইলটোৱে মোৰ দিনটো ভালেই যায় বাৰু সদায় আৰু তেনেকৈ জীৱনটো দুখ আছে যদি মই হাঁহিয়ে থাকিবলৈ চেষ্টা কৰোঁ কাৰণ দুখ মানুহৰ দুটা জীৱ মোৰ হাতত তেনেকৈ গৈছে আৰু বহুত এটা দুখৰ কথা যিহেতুকে মোৰ মাৰ নিচিনাটো কোনো হ'ব নোৱাৰে কিন্তু মায়ে আমাক এৰি থৈ গ'ল তথাপি তাৰ পিছতে আকৌ খুৰাও এৰি থৈ গ'ল মানে বহুত এটা দুখ লগা অৱস্থা হৈ আছে মোৰ বহুত বেয়া অৱস্থা কিন্তু এইটো কথা গম পাইছোঁ আৰু এটা কথা যে মানুহৰ মাজত থাকিলে জন্মটো সঁচা কিন্তু মৃত্যু যে হয় মানুহৰ একেবাৰে পাহৰি যোৱা যায় কিন্তু যেতিয়া মই মোৰ পৰা যেতিয়া মা আৰু খুৰা গুচি গ'ল তেতিয়া মই অনুভৱ কৰিছোঁ যে মৃত্যু সঁচাকৈ সঁচা তো মানে এতিয়া মোক বহুত ভয় লাগে তো আপোনালোকক মই কেনেকৈ জনাম কিন্তু মোৰ বহুত ভয় লাগে মানে বহুত এটা টেনশ্যন লৈ মই জীয়াই আছোঁ বৰ্তমান লাইফত তো ভাবিলোঁ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ তাকে ভিডিঅ'টো অন কৰি লৈছোঁ সেয়া আৰু গাইজ কি ক'ম আপোনালোকক মনটো খুবেই বেয়া তথাপি যিকেইজন মোৰ ঘৰৰ মানুহ আছে সিহঁতৰ লগতে হেপ্পী হৈ থাকিবলৈ চেষ্টা কৰিছোঁ সেইটোৱে আৰু গাইজ আৰু সকলোৱে ভালে কুশলে থাকক নতুন বছৰ সকলোৱে ভাল দিন যাওক আৰু ধুনীয়াকৈ সকলোৰে আহিব লগা দিনকেইটা যাতে ভালে যাওক গাইজ আৰু সকলোৱে হাঁহি ফূৰ্তি কৰি থাকিব ধেমালি ধুমলেৰে মানুহৰ মাজত জীৱনটো যায় বাৰু আৰু টেনশ্যন সকলোৰে আহে সকলোৰে বেলেগ টেনশ্যন আহে কিন্তু আমি সেইবিলাকৰ লগতে যুঁজি পেলাই লাইফটো কটাব লাগিব সেইটোৱে আৰু ময়ো সেনেকৈ আছোঁ বৰ্তমান তো গতিকে আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক আৰু আৰু মোৰ ইমানেই ক'বলৈ আছিলে তো হে গাইজ আমি এতিয়া ঘৰৰ পৰা ওলাইছোঁ মানে আজি যিহেতুকে লাষ্ট ডিচেম্বৰ ঘৰতে সৰু সুৰা এটা খানা খাব মানে ভাবিছোঁ আমি গোটেইকেইটা তো সেইকাৰণে এতিয়া অলপ বজাৰ কৰিবলৈ যাওঁ মানে আৰু ওলাই আছোঁ এতিয়া যাবলৈ তো সেয়া ঘৰৰ পৰা ওলাইছোঁ আৰু গাইজ চাব পাৰে আমি আহি ডাইৰেক্ট মাছখিনিয়ে লৈ লৈছোঁ মানে মাছৰ বজাৰত সোমালোঁ আৰু এয়া মাছৰ বজাৰখন লগতে বাবু পূৰা মজা লৈ আছে মাছৰ গোন্ধবিলাক পায় আৰু গাইজ এয়া চাব পাৰে ৰুবি আহি বহি আছে মানে তাইক আহি আমি ডাইৰেক্ট লগ পালোঁ আৰু এতিয়া বজাৰ কৰি আহি পিনে আমি এতিয়া ইয়াতে বহি চাহ খাম গোটেইকেইটা আৰু আপোনালোকক দেখাইছোঁ কি খাওঁ বাৰু আৰু এয়া চাব পাৰে চাহৰ আড্ডা আমাৰ ইয়াতে গোটেইকেইটা এনেকৈ বহি লৈছোঁ আৰু গাইজ ইফালে বাবুক চাওক পূৰা চাহৰ মজা লৈ আছে একেবাৰে আৰু সেয়া আৰু গধূলিৰ সময়ত মানে পকৰি চাহ খাব মজা বেলেগ লাগে তো সেয়া আৰু ইয়াতে বহুত ধুনীয়া পকৰি বনায় সেইকাৰণে চাহৰ লগত খাম এয়া চাব পাৰে আপোনালোকে বহুত ধুনীয়াকৈ খাই আছোঁ গোটেইকেইটা ধুনীয়াকৈ চাই থাকোঁতে এনেকৈ উঠাব লাগিছিলে ন তো গাইজ এয়া চাব পাৰে আমাৰ মৰমৰ মানে মোৰ মৰমৰ আহি গ'ল আৰু পুৰা আমি এতিয়া 31 মানে মজা মনাম আৰু একদম মানে গাইজ তো চাই থাকক তুমি
কি ক'ম আপোনালোকে এনজয় কৰি যাই থাকক বাকীখিনি আৰু দেখি থাকিব আছো লগ চাই থাকক আৰু গাইজ এয়া চাব পাৰে পূৰা মই চব্জি কাটি আছোঁ এতিয়া ষ্টাৰ্ট কৰি দিছোঁ আৰু চব্জি তব্জি কটা কাৰণ ময়ে ৰান্ধনীটো তো মানে কোনো নাই ময়ে ৰান্ধনী হ'ব লাগিব সেইকাৰণে জল্দি জল্দি ষ্টাৰ্ট কৰি দিছোঁ ইপিনে চাওক জুই কৰা ইমান ধুনীয়া জ্বলি আছে আৰু মোক চাওক ৰ'ব পৰা নাই মানে একদম পূৰা নাচি নাচি চব্জি কাটি আছোঁ গাইজ সেয়াই আৰু এনেকুৱাই বহুত ভাল লাগে যিহেতুকে লাষ্ট ডিচেম্বৰ সেইকাৰণে বাহিৰতে আমি মানে বনাবৰ কাৰণে বস্তুবিলাক বাহিৰত ওলাই লৈছোঁ আৰু এয়া বাবুৱে হোম থিয়েটাৰ বজাই আছে ইপিনে চাব পাৰে জুই কৰা দেখি কাৰ বাৰু ভাল লাগিছে জনাবচোন আৰু এনেকৈ জুই পুৱাই আমি পূৰা ডান্স কৰি চব্জি কাটি আছোঁ আৰু মানে আৰু সেই আপোনালোকে চাই থাকক কি দেখাব পাৰোঁ সিপিনে জুই জ্বলাই লৈছোঁ কেৰাহী পাতি দিলোঁ চৌকাত আৰু এয়া মাছ হয় মাছখিনি মানে কচ মাছ হয় ইয়াতে বহুত তেল মানে ফুটে এইটো বহুত ফ্ৰাই কৰিব ভয় লাগে তথাপিও আৰু কোনো নাই যিহেতুকে সেইকাৰণে ময়ে বনাব লগা হৈছে মানে সিহঁতে কোনেও বনাব নিবিচাৰে আৰু জানিলেও মানে নিবিচাৰে তো ময়ে বনাওঁ আৰু মোক বনাই কৰি খুৱাই বহুত ভাল লাগে গাইজ আৰু ইফালে হালধি নিমখ দিছোঁ দি লৈ পিনে মানে মিলাই ল'ম গোটেইখিনি মাছখিনি আৰু মিলাই লৈ পিনে কেৰাহীত দিম এয়া চাব পাৰে পূৰা মাছ ইমান মানে তেলটো ফুটিছে আপোনালোকক মই কেনেকৈ জনাম একদম দূৰৰ পৰা মই মাছ মানে দি আছোঁ আপোনালোকে চাব পাৰে এয়া চাওক গাইজ চাব পাৰে ষ্টিক বনাই আছে বিশেষকৈ ব্ৰইলাৰ মাংসৰ আচলতে ইফালে আকৌ হাঁহ কাটি আছে এয়া আৰু মই ইফালে চাব পাৰে পূৰা মাছ ফ্ৰাই কৰি থৈ দিছোঁ এয়া আৰু ইফালে ভাজি বনাই আছোঁ এইফালে এয়া ৰুবি ব্ৰইলাৰ নে ব্ৰইলাৰ এইটোৱে মজা তো হে গাইজ আজি হৈছে নেক্সট ডে যোৱাকালি আৰু ভিডিঅ' ৰাতি মানে ইমান টোপনি লাগি গ'ল ৰাতি শুই দিব পালোঁ আৰু এতিয়া পূৰা দেখিছেনে পূৰা একেবাৰে অলপ কৰিছোঁ আৰু গাইজ যিহেতুকে আজি 1 তাৰিখটো অলপ নিজকে মানে ধুনীয়াকৈ ৰাখিব লাগে সকলোৱে আৰু বছৰেও মানে মই মন্দিৰত যাওঁ আপোনালোকক আগতে দিছিল নাই গম নাপাওঁ মানে মই যোনটো মন্দিৰত যাওঁ আচলতে মই আপোনালোকক আজি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু বহুত ভাল লাগে তাতে যে আপোনালোকক দেখাই আছোঁ গোটেইখিনি তো ধুনীয়াকৈ চাই থাকক আৰু গাইজ আৰু কোনে কোনে যাব আপোনালোকক দেখাই আছোঁ তো সেই আৰু চাই থাকক গাইজ এয়া আমাৰ ষ্টাইল চলি আছে মানে সকলোৰে মোৰ হৈ গ'ল মই পূৰা ফাৰ্ষ্টতে ৰেডি হওঁ আৰু এইফালে এডভান্স হওঁ বাৰু মই আৰু তাই এতিয়া ষ্টাইল কৰি আছে বাকী এইফালে চাহ খাই আছে বাৰু হাই কৈ দিয়া মোৰ চেনেল কিবা ক'বা নেকি তুমি চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু সাপোৰ্ট কৰিব থেংক ইউ তো সেই আৰু আপোনালোকে চাই থাকক আমি যাবলৈ ওলাইছোঁ হয় নাই হেপী নিউ ইয়াৰ তো সেই আৰু গাইজ সকলোৱে ভালে ভালে কুশলে যাওক দিনটো নতুন বছৰ যিহেতুকে সকলোৰে ভাল দিন যাওক আৰু তাকে ভগৱানৰ আগত প্ৰাৰ্থনা মোৰো যাতে ভাল যাওক তো সেই আৰু ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো তো সেই গাইজ আমি এতিয়া ওলাইছোঁ মানে মন্দিৰলৈ বুলি আৰু ইফালে আছে মানসী জুন আৰু নামটো কি আছিলে পাহৰিয়ে যাওঁ মাই বংশা তো আমি গোটেইকেইটা এনেকৈ ওলাইছোঁ যাবলৈ বাবু ইফালে ড্ৰাইভ কৰি আছে পূৰা গামোচা লৈ পিছপিনে আছে আকৌ এইফালে বিমল আৰু জুন ইয়াত দেখিবলৈ একদম বেলেগ হৈ আছে তো গাইজ আমি গৈ আছোঁ মন্দিৰলৈকে পোৱা নাইগৈ বৰ্তমান এতিয়া টাৰ্ণিং লৈছোঁ আমাৰ যোৰাবাট টাৰ্ণিং লৈছোঁ আৰু তো সেয়ে আপোনালোকে চাই থাকক ভিডিঅ'টো ভাবিলোঁ গাড়ীতে অকণমান ভিডিঅ' বনাই লওঁ আৰু আমি পূৰা এনজয় কৰি আছোঁ আপোনালোকে এনজয় কৰক 1 তাৰিখ যিহেতুকে পূৰা স্মাইল দি থাকক যি নহওক 1 তাৰিখে মানে মন্দিৰত চাকি গছ দিলে খুব নিজকে মনটো ভাল লাগে আপোনালোকে সকলোৱে দিয়ক যিহেতুকে বছৰটো যাতে সকলোৰে ভালে কুশলে যাওক আৰু ময়ো তেনেকৈ গৈ আছোঁ আৰু সেয়াই আৰু ভাল লাগিছে আহি আজি তো সেয়াই চাই থাকক আৰু ফাৰ্ষ্ট টাইম আমি আজি মানসীৰ লগত এনেকৈ ওলাই ফাইনেলি গাইজ
আছে কাৰণ অলপ আজি সোনকালে উঠিলোঁ যিহেতুকে আমি ৰাতিপুৱাই দিছোঁ একদম 3টামান বজাতহে শুইছিলোঁ তাৰপিছত উঠিলোঁ সোনকালে উঠি আৰু ইমান কাম চাম থাকে তেনেকৈ আৰু ইয়াতে লৈ লোৱা ধুমচু তাতে নাপাবা নহয় কিয় নাপায় পায় নি অঁ পায় যদি ব'লা ইয়াতেও ৰাস্তা বহুত সৰু প্ৰব্লেমেই হয় ডাঙৰ গাড়ী আনিবলৈ আৰু আমি এনেকৈ গৈ আছোঁ গণেশ মন্দিৰটো আছে বৰ্ণি এইখিনি কি কয় তামোলকুচি বুলি কয় মানে জেগাখিনি নাম আমি এনেকৈ গৈ আছোঁ এতিয়া আৰু এই গাইজ চাব পাৰি আমি ফাইনেলি আহি পালোঁ মানে এয়া পূৰা মানুহ দেখিছেনে ইমান মানুহ আৰু সেইটো মেইন গেট আমি এইফালে মেইন গেটেৰে সোমাই যাম বহুত ভিতৰত আছে কিন্তু বহুত ভাল লাগে মানে বহুত ধুনীয়া এটা পাহাৰৰ পৰিৱেশ জানি সকলোৱে আৰু এইপিনে চাব পাৰি যোনহঁত আহি আছে মানে একদম মই সিহঁতকে ৰখি যাই থাকিব লগা হৈছে আৰু সেয়া যাই থাকোঁ আপোনালোকক দেখাইছোঁ আপোনালোকে আমাৰ লগত গৈ থাকক একদম ওপৰত আছে তো চাই থাকক আৰু এয়া চাকি ধূপ লৈ আছোঁ এয়া চাব পাৰে আপোনালোকে আমি এতিয়া গৈ আছোঁ নেকি আৰু সেয়া চাব পাৰি ইমান মানুহ মানে মানুহৰ মাজেদি যাব লগা হৈছে মই ভাবিছোঁ বাহিৰৰ পৰা অলপ ভিডিঅ' কৰিলোঁ আৰু এয়া দেখাইছোঁ আপোনালোকক এইটোৱে হৈছে গণেশ মন্দিৰ আৰু বহুত ভাল লাগে মানে মই বছৰেও আহোঁ আৰু ইমান মানুহ ভিৰ হয় ইয়াতে তো আপোনালোকেও আহি চাব ইয়ালৈ বহুত এটা ধুনীয়া পৰিৱেশ এই ইয়াৰ তলত আপোনালোকক দেখাইছোঁ তাতে মানে সকলোৱে যাই পেলাই ভৰি হাত ধুই আহে তাৰপিছত আহি পিনে মানে মন্দিৰলৈকে যায় তো বহুত ধুনীয়া সুবিধা আছে আৰু মন্দিৰটো ফাইনেলি বহুত ধুনীয়া এটা পৰিৱেশত আছে মন্দিৰটো বহুত ভাল লাগে চাই পিনে আৰু সেয়া আৰু পূজা কৰিলা আৰু সেই গাইজ চাব পাৰে পূৰা একদম খিচিৰিৰ কাৰণে মানুহ দেখিছেনে সকলোৱে বহি লৈছে আমিও এনেকৈ বহিছোঁ সকলোৰ লগতে আৰু এইটো প্ৰসাদটো খাবলৈ বহুত টেষ্টি হয় মানে একদম মেইন মানে খিচিৰি খায়ে বহুত টেষ্টি লাগে এইবাৰ মোক চাব পাৰে একদম পূৰা খিচিৰি টেষ্ট লৈ আছোঁ ৱাও মানে ৰাতিপুৱাৰ পৰা একদম ভোকত আছিলোঁ খিচিৰিটো খাই একদম মনটো খুচ লাগি গৈছে গাইজ তো মই খাই লৈ আপোনালোকক লগ পাই আছোঁ আৰু গাইজ আজি ভিডিঅ' ইমানতে সামৰণি মাৰিম যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু জনাবলৈ নাপাহৰিব যে মোৰ ভিডিঅ' চাই আপোনালোকক কেনেকৈ লাগিল আৰু নতুন এটা ব্লগত আপোনালোকক লগ পাই আছোঁ জল্দি আহি আছোঁ আপোনালোকে প্লিজ কমেণ্ট কৰক শ্বেয়াৰ কৰক ভিডিঅ'টো তেতিয়াহে মই গম পাম আপোনালোকৰ মাজত মোৰ ভিডিঅ' গৈছেনে নাই আৰু কেনে লাগিছে তো সেয়ে আজিলৈ বাই বাই গাইজ মানসিহঁতকো থ'ব আহিলোঁ মানে তো বাই বাই